হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আপোনালোকে গম পাইছে যে মই মোৰ বাৰ ভিডিঅ'বিলাক দেখাই আছিলোঁ। তেন্তে আহক বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। হোৱাট কাইণ্ড অফ মানে ভিডিঅ'। আৰু এইটো হৈছে আমাৰ কইনাৰ মেকআপৰ আগৰ লুকটো দেই। এতিয়াই ভালকৈ চাই লওক, তাৰপিছত দেখা পাব কিমান চেঞ্জ হৈ যায়। আৰু আপোনালোকক ক'বই পাহৰিছিলোঁ, আজি হৈছে তাইৰ জোৰোণ, কাইলৈহে তাইৰ বিয়া। আজি মই নসাজি নিজকে চাম, দুহাতে লিখি ললো তোমাৰ নাম, কোনে কোনে দেখা কৈয়ে কাষলে যাম, মৰমে আদৰি। আৰু এতিয়া ষ্টাৰ্ট হ'ব তাইৰ মেকআপ। আৰু কাৰ কাৰ ঘৰত বাৰু এনেকৈ ধেমালি ফূৰ্তি হৈ থাকে বাৰু জনাবচোন। আৰু এয়া কইনা ৰেডি হৈ গ'ল, আৰু ময়ো ৰেডি হৈ গ'লোঁ। মই বাৰু মেকআপ নিজে কৰিছোঁ দেই, কেনে হৈছে জনাব আকৌ। বিয়াখনত ইমান কষ্ট কৰি পইচা খৰচ কৰি ফটো আৰু নুঠিবনে, নহয়নে বাৰু। আৰু তাৰ পাছত দুই এটা ক্লিপ মই দি দিছোঁ বাৰু, চাব আপোনালোকে কেনে হৈছে জনাব। আৰু সকলোবোৰ কাম শেষ হৈ যোৱাৰ পিছত তেওঁলোক যাব ওলালে। আৰু তাৰপিছতে ফেমিলিৰ লগত 2 কপিমান ফটো উঠিলোঁ, আৰু 2 এটা ভিডিঅ' ক্লিপ মই ইয়াত এড কৰি দিছোঁ। আৰু আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাইছে, আৰু বিয়াৰ ভিডিঅ'টো ইয়াৰ নেক্সট ভিডিঅ'ত দেখিবলৈ পাব। আৰু সকলোকে ভিডিঅ'টো চাই বহুত বহুত ধন্যবাদ।